নমস্কাৰ। আজি এই ভিডিঅ'টোত আপোনালোকক বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট জিলাত অৱস্থিত এই কলাক্ষেত্ৰ দেখাবলৈ আমি আগবাঢ়িছোঁ। গোলাঘাট জিলাৰ মূল চহৰৰ পৰা তেনেই কাষতে অৰ্থাৎ ৩-৪ কিলোমিটাৰ দূৰত্বতে এই সাধনী কলাক্ষেত্ৰ গোলাঘাট অৱস্থিত। আপোনালোকে ভিতৰলৈ সোমাই গ'লে আৰু দুগৰাকী কুঁৱৰী মূৰ্তি এনেদৰে দেখা পাব। এই মূৰ্তিভাগৰ কাষতে বীৰাংগনা সতী সাধনীৰ বিষয়ে এখন ফলকত লিখা আছে। বীৰাংগনা সতী সাধনীৰ লগতে ইয়াৰ পিছফালে আমি দেখুওৱাৰ ধৰণে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিয়াখন সুন্দৰভাৱে উপস্থাপন কৰা আছে। ভীষ্মক ৰজা আৰু তেওঁৰ পুত্ৰ আৰু শ্ৰীকৃষ্ণৰ বিয়াখন সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে মই অধিক আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। লগতে আলফুলো আপ্লুত হৈছে। কলাক্ষেত্ৰখনি সুন্দৰকৈ ফুলেৰে সজোৱা আছে। আশা কৰোঁ আপোনালোকে যদি চাবলৈ আহে এই ফুলৰ বাগিচাখন চাই আনন্দিত হ'ব। চলো চলো চাহ খাবলৈ মাতিছে। গানটা লগাই দিয়া। আলফুলক মই চুতীয়াৰাণী সতী সাধনীৰ বিষয়ে সাধুকথাৰ আকাৰে বুজাই ক'লোঁ। আপোনালোকে দেখিছে ইয়াত এখন সুন্দৰ ফুলনি আছে, এটা পুখুৰী আছে, তাৰ লগতে ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ এখন উদ্যান আছে। চুতীয়াৰাণী সতী সাধনীক এনেদৰে জীৱিত কৰি ৰখাৰ কাৰণে মই চুতীয়া উন্নয়ন পৰিষদলৈ ধন্যবাদ জনাইছোঁ আৰু উঠি অহা প্ৰজন্মই ইতিহাসৰ বিষয়ে শিকক তাৰ আশা কৰিছোঁ। আমি নথৈ আনন্দিত যে অসমৰ বীৰ বীৰাংগনাসকলৰ স্মৃতিসমূহ জীয়াই ৰখাত আগভাগ লৈছে। আমি অধীৰ আশাবাদী আৰু নতুন নতুন দিনবোৰ চাবলৈ। গোলাঘাট চহৰৰ নিচেই কাষতে লাগি থকা এই কলাক্ষেত্ৰটি আপোনালোকে চাবলৈ আহিব পাৰে। লগতে চুতীয়াৰাণী বীৰাংগনা সতী সাধনীৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাই যদি আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আমাক আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ জনাব। ধন্যবাদ।